हेलो बंधु बान्धवीসকল मोर आगो नतुन एटी भिडिओলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। মিক্সিত খুন্দি এয়া তিলৰ পিঠা কেনেকৈনো বনালো সকলোবিলাক আপোনালোকক দেখাম। বলকচোন ভিডিওটিৰ মাজলৈ যাওঁ। এয়া মই বৰা চাউল দুটেমান ল'ম। এতিয়া গোটেই ৰাতিটো মই পানী দি তিয়াই থম। এতিয়া ৰাতিপুৱা চাউলকেইটা টুকি দিম। এতিয়া মই তিলকেইটাও ভালদৰে ধুই ল'ম। এতিয়া মই চাউলকেইটা গামোচা এখনত মেলি দিম পানীটো অলপ শুকাবৰ কাৰণে। বেছি শুকুৱাই নেপেলাওঁ, বেছি শুকালে পিঠাটো নুঠিব, অলপমান জেক থাকিব লাগিব। এয়া চাউলকেইটা মিক্সি দিবৰ কাৰণে ৰেডি কৰিছোঁ, লগতে বিট এটা লৈছোঁ। ধুই লোৱা তিলকেইটা এতিয়া শুকালে। এতিয়া তিলকেইটা ভাজি ল'ম। তিলকেইটা কাঢ়িব পৰা হৈ গৈছে। এতিয়া বিটটো কাটি লোৱা হ'ল। এতিয়া মিক্সিটোত চাউল ভৰাইছোঁ। সৰুকৈ কাটি লোৱা এতিয়া বিটকেইডোখৰ দি দিম। এতিয়া মিক্সিটো দিবৰ কাৰণে ৰেডি কৰা হৈছে। এতিয়া এয়া পিঠা ৰেডি হৈ গ'ল, খুব সুন্দৰ কালাৰ উঠিছে। এয়া চালনীখনেৰে চালি দিছোঁ।
এতিয়া তিলকিটাও খুন্দি লোৱা হৈ গ'ল। এতিয়া গুড় কাটি ল'লোঁ আৰু লগতে তিলো মিক্স কৰি ল'ম পিঠা পুৰিবৰ কাৰণে। এয়া জুইতে টাৱাখন পাতি এতিয়া পিঠা পুৰিব লৈছোঁ। খুব ধুনীয়াকৈ উঠিছে। এয়া পিঠা ৰেডি হৈ গ'ল। ভিডিঅ'টি চাই যদি ভাল পালে আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, বাই বাই।